নমস্কাৰ, আশা কৰোঁ সকলো ভালেই আছে। পাৰ হৈ যোৱা সময়ৰ খাতিয়ান উলিয়াইছে হয়তো সকলোৱে আৰু আহিব লগা নতুন দিনৰ বা নতুন সময়খিনিৰ পৰিকল্পনা কৰিছে হয়তো। ময়ো বহুদিনৰ আগৰ পৰাই আচলতে হিচাপ পত্ৰ কৰি আছিলোঁ যে এই বছৰটোত মই কি কৰিলোঁ, কি পালোঁ। কিন্তু সঁচা কথা ক'বলৈ গ'লে এই বছৰটোত শিকিলোঁ, উপলব্ধি কৰিলোঁ। কিছুমান কথা আমি জানো, কিন্তু উপলব্ধি কৰাটো এটা বেলেগ কথা হৈ যায় নহয় জানো? জনা আৰু উপলব্ধি কৰা দুয়োটা কথা বেলেগ। গতিকে ২০২৪ বৰ্ষতো এনেও এষ্ট্ৰলজাৰসকলেও খুব কৈ আছিলে যে এইটো মানে 2+0+2+4 তাৰমানে টোটেল 8 হয়গৈ আৰু এইটো বোলে শনিয়ে ৰুল কৰিব বুলি কৈছিলে। আৰু আমি আটাই এষ্ট্ৰলজিৰ ফালৰ পৰাও জানো যে শনিয়ে শনিয়ে মানুহক শিকায়। গতিকে সঁচাকৈ বেলেগৰ ক্ষেত্ৰত কি হ'ল কি নহ'ল জনাবচোন বাৰু, কাৰ কি হ'ল কি নহ'ল। মই কিন্তু বহু কথা শিকিলোঁ, উপলব্ধি কৰিলোঁ। এই বছৰটোত মই মানে কেইটামান কথা মাত্ৰ মনত ভাবিছিলোঁহে, মানে সপোনে অকণমান গজালি মেলিছিলেহে, কিন্তু কেনেকৈ দিঠকত পৰিণত হ'ল মই নিজেও গম নাপালোঁ। আৰু কিছুমান সপোন পুৰণা আছিলে, সেইখিনিতো বাৰু পূৰ হ'ল, ভাল লাগিলে। মই এতিয়া আটাইতকৈ ডাঙৰ কথা যিটো উপলব্ধি কৰিলোঁ সেইটোৰ বিষয়ে কওঁ যে আমি সৰু সৰু বেয়া লগাক ইমান বেছি প্ৰাধান্য দিওঁ যে ভাল লগাবোৰ, ডাঙৰ ডাঙৰ ভাল লগাবোৰ তাৰ আগত ম্লান পৰি যায়। আৰু একেটা ভুলেই মই কৰিবলৈ ওলাইছিলোঁ। অকণমান কিবাকিবি বেয়া লাগোঁতে মই মানে উপলব্ধি কৰিলোঁ যে নহয়, সেইটো এইবিলাকচোন তেনেই সৰু কথা। মই এই বছৰটোত যি পালোঁ, যি কৰিলোঁ এই বছৰটোত, সেয়া আচলতে বিয়ণ্ড ছামথিং, মানে তাতকৈ বহুত বেলেগ। গতিকে এই বছৰটোৰ খাতিয়ান এনেকুৱা ধৰণৰ শ্বেয়াৰ কৰি ভাল লাগিব বুলি ভাবিছোঁ, সেইকাৰণে কওঁ। প্ৰথমতেতো কওঁ, মোৰ ভণ্টিক বিয়া দিলোঁ আৰু সেইটো এক প্ৰকাৰৰ এইবাৰ আমাৰ দুয়োটাৰ বাবে দায়িত্ব আছিল। মোৰ আৰু আমাৰ হাজৰিকা দাৰ কথা কৈছোঁ, আমাৰ দুয়োজনৰ বাবে দায়িত্ব আছিল সেইটো। তাইক বিয়া দিয়াটো মানে বিয়াখন গোটেইখন আয়োজন কৰা নিশ্চয়কৈ মা পাপা তাৰপাছত গোটেই পৰিয়ালবৰ্গ সকলোৰে সহযোগিতা আছে, কিন্তু কৰ্মক্ষেত্ৰত আচলতে আমি কেইটা খুব সাংঘাতিকভাৱে ইফালৰ পৰা সিফাল কৰিব লগা হ'ল, কিয়নো মানুহবোৰ বৰ বয়সীয়াল হ'ল আমাৰ মানুহবিলাক, আৰু কৰি ফুৰিব পৰা মানুহ তেনেই কম। গতিকে আচৰিতভাৱে তাইৰ বিয়াখন যি ধৰণে ভাবিছিলোঁ, মই কেতিয়াবা ভাবোঁতো যে তাইক বিয়াখন কেনেকৈ দিম, কি কথা কি বতৰা, যেনেকৈ ভাবিছিলোঁ 90% তেনেকৈ হ'ল বুলি কৈছোঁ। 10% এইকাৰণে মই থোৱা নাই, কাৰণ ক'ৰবাত কিবাকিবি থাকিয়ে যায়, কিন্তু সেইটো লেখত ল'বলগীয়া নহয়। এতিয়া মূলতঃ আপ্যায়নৰ ক্ষেত্ৰত কওঁ যে বিয়া এখনৰ আপ্যায়নৰ কথাটো বহুত ডাঙৰ কথা। আৰু মোৰ মানে আশা আছিলে যে অসমীয়া খাদ্য কিবা যদি ৰান্ধি খুৱাব পাৰোঁ, কিন্তু তাৰ মতে সেই যোগাৰখিনিও কৰিব পাৰিব লাগিব, তাৰপিছত ৰন্ধা মানুহ পাব লাগিব, কিন্তু সেইখিনি সকলোখিনি সম্ভৱ হৈ উঠিলে। আৰু কেনেকৈ সম্ভৱ হ'ল মানে খুব আচৰিত ধৰণে মানে গোটেইখিনি সংযোগ হ'ল। তাৰপাছত বিশেষকৈ বিয়াখনত কেতিয়াও কোৱা হোৱা নাই, কিন্তু কৈ ভাল লাগিব যে চেৱা দিয়া ভাতৰ পৰা আদি কৰি হাঁহৰ মাংস, নৰসিংহ ভেদাইলতা, মাছৰ জোল, মাছৰ কণীৰ বেঙেনা জ্বলা ভাজি, তাৰপাছত পায়স, মিঠা হিচাপে পায়স আছিলে, তাৰপাছত কণবিলাহী আৰু কচুৰ পিটিকা, তাৰপাছত পানী টেঙা, তাৰপাছত অমিতা আৰু মাটি দালিৰ খাৰ, তাৰপাছত সেই তেনেকৈ কিবাকিবি আছে, মই অকণমান পাহৰিছোঁ দেই আৰু কি কি আছিলে, মানে এতিয়ালৈ পাহৰিছোঁ আৰু। কিন্তু সেই খাদ্যখিনি যোগাৰ কৰিব, বিশেষকৈ চেৱা দিয়াটো যোগাৰ কৰিবলৈ মানে সঁচাকৈ ইমানখিনি মানুহৰ কাৰণে যোগাৰ কৰাটো বৰ টান আছিল। আৰু লগতে আমাৰ নামটি চাৰিআলিৰ খাজুৰিতল অঞ্চলৰ মোৰ নিজৰে বৌ, জোন বৌৰ যিটো আপ্যায়ন নামৰ কেটাৰিঙৰ দল আছে, সকলো মহিলা লগ লাগি তেওঁলোকে বিলোৱা মেলা গোটেই কামখিনি কৰে। জলপান দিয়ে, ভাত দিয়ে বা যেনেধৰণে হওক আৰু তেওঁলোকেও বৰ ধুনীয়া সহযোগিতা আগবঢ়ালে। গতিকে আচলতে পইচা দিয়াটো ডাঙৰ কথা নহয়, কিন্তু কাৰণ কেলৈ কৈছোঁ, পইচা সকলোৱে দিব পাৰে, কিন্তু কামটো নিয়াৰিকৈ কৰি দিয়াটো সেইটো ডাঙৰ কথা। গতিকে এই অপাহতে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ইমান ধুনীয়াকৈ ৰান্ধিলে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিয়াখনত সকলোৱে আহি ইমান ধুনীয়াকৈ আমাক আশীৰ্বাদ দি গ'ল, তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাইক আশীৰ্বাদ দিলে, ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোবিলাক। আৰু মোৰ বিশেষকৈ বিয়াখনত সঁচা কথা ক'বলৈ গ'লে মোৰ লগৰে চাগে মোৰ ফালৰ মানুহেই চাগে বেছি আছিলে, মোৰ লগৰ, মোৰ ছিনিয়ৰ, মোৰ জুনিয়ৰ,
মোৰে বেছি আছিলে গতিকে তেওঁলোককো ধন্যবাদ কাৰণ মোৰ বিয়া হ'লে বেলেগ কথা কিন্তু মোৰ ভণ্টিৰ বিয়া যে তেওঁলোকে ইমান ধুনীয়াকৈ মৰমত যে আহি মোক মাত এষাৰ দিলেহি মা পাপাক মাত এষাৰ দিলেহি কইনাক আশীৰ্বাদ দিলেহি গতিকে বহুত 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 ধন্যবাদ সেইটো এটা ভাল কথা 1 নম্বৰ আৰু দায়িত্ব যিধৰণে পালন কৰিব পাৰিলোঁ বুলি ভাবিছোঁ আৰু সেইটো আমি সকলোৱে ভগাই লৈছোঁ তাৰ দ্বিতীয়তে লতাশিল বিহু সম্ৰাজ্ঞী উপাধিটোৱেই সকলোৰে সপোন আৰু মোৰ বাবে এক সাধনা বিহুটো মোৰ বাবে এক জীৱনজোৰা সাধনা আগতেও সাধনাই কৰিছোঁ আৰু এতিয়াও সাধনাই কৰিম আগলৈও শিকিম বহু কথা লতাশিল বিহু সম্ৰাজ্ঞী বুলি ক'লে মানে প্ৰতিযোগিতা কৰিবলৈ যোৱাটোৱে ডাঙৰ কথা আৰু সৌভাগ্যবশতঃ 2017 চনত সেইটো উপাধি মই লাভ কৰিছিলোঁ তাৰ পাছত আহি পালেহি তাৰমানে মনতে এটা আশা আছিল যে কেতিয়াবা লতাশিল বিহু সম্ৰাজ্ঞী এই বিচাৰক হিচাপে যদি কেতিয়াবা যাবলৈ পাওঁ মনৰ সপোন দেখিলেহেতো সপোন পূৰ হয় মানুহৰ গতিকে তেনেধৰণৰ আশা এটা মনত পুহি ৰাখিছিলোঁ সেয়াই কৈছোঁ যে মনত মাত্ৰ সপোনৰ গজালিহে মেলিছিলে কিন্তু কেনেকৈ পূৰ হ'ল মই নিজেই গম নাপালোঁ এইটো মানে কেনেকৈ ক'ম এতিয়া এইটো মানে মই শব্দৰে মই প্ৰকাশ কৰিব এতিয়া পৰা নাই এইটো মানে সাংঘাতিক আশীৰ্বাদ সূচক কিবা এটা ভগৱন্তই আগবঢ়াইছে আৰু খুব অত্যধিক ব্যস্ততা আৰু মানে দায়িত্ববোধেৰে সেইখিনি দায়িত্ববোধটো লৈ দায়িত্বখিনি পালন কৰিলোঁ তাতো সফল বুলিয়ে ভাবিছোঁ সকলোৱে ভাল পাইছে আৰু এই সপোনটো পূৰ কৰিবলৈ যাওঁতে আচলতে আগদিনা ভণ্টিৰ বিয়া আছিল পিছদিনা মই তালৈ যাব লগা হৈছিল সাংঘাতিক কষ্ট হৈছিল আৰু উভতি আহি আকৌ তাহাঁতৰ ৰিচেপশ্যন আছিল দৰাৰ ঘৰৰ ৰিচেপশ্যন আছিল গতিকে সেইখিনি কাম কৰাটো যথেষ্ট টান আছিল মই ভয় খাই প্ৰথম নিমন্ত্ৰণ জনাওঁতে কিন্তু মই ভয় খাই মানে পিছ হুকিছিলোঁ দেই যে মই পাৰিম জানো মই এতিয়াই বহিব পাৰিম জানো কিন্তু তেওঁলোকে কমিটিয়ে বৰ ধুনীয়াকৈ বুজালে কথা কিছুমান ক'লে যে আমি নিৰ্ধাৰণ কৰিছোঁ তোমালৈ প্ৰস্তাৱ আগবঢ়াইছোঁ গতিকে তুমি যদি মানে ভয় কৰা কেনেকৈ হ'ব তুমিওতো এগৰাকী ইয়াৰ এই মঞ্চখনৰ উপাধিধাৰী এগৰাকী বিহুৱতী গতিকে তুমি ভয় কৰিলে কেনেকৈ হ'ব সাধাৰণতে মই বিশেষ কথা কিছুমানত ভয় নকৰোঁ কিন্তু এইটো বহুত ডাঙৰ দায়িত্ব নিচিনা আছিলে বাৰু যি কি নহওক খুব সুন্দৰকৈ পাৰ হ'ল সময় গতিকে আৰু কৃতজ্ঞতাৰে আৰু ধন্যবাদেৰে কিমান বেছি কাক উপচাব পাৰিম মই নাজানো ভগৱন্তক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ বাবে মোৰ শুভাকাংক্ষীসকলো আছে আপোনালোকে সদায় যি মোলৈ মৰম চেনেহ আগবঢ়ায় আৰু মোৰ প্ৰতিটো কামক যি ধৰণে শলাগ লয় তাৰ পৰিপ্ৰেক্ষিততে চাগে মই গৈ সিমানখিনি লাভ কৰিলোঁ তাৰ পাছত আহিলোঁ DY বিহুৰাণী বিহু জগতখনত এটা সুকীয়া পৰিচয় দিছিল এই মঞ্চখনে আৰু এই মঞ্চখনৰ লগত বহুখিনি নষ্টালজিয়া জড়িত হৈ আছে নষ্টালজিক হৈ পৰোঁ মঞ্চখনৰ কথা ক'লে মঞ্চখনে সুকীয়া পৰিচয়ৰ উপৰিও মোক বহু কিছু সম্বন্ধ দিলে আৰু এই DY বিহুৰাণীৰ এই প্ৰত্যেকটো যাত্ৰাতে মই কিবা নহয় কিবা এটা শিকিবলৈ পাওঁ আৰু এইবাৰো মাৰ্চ মাহটো সাংঘাতিক ধৰণে বহু কিবাকিবি শিকি বুজি মই সেইখিনি কাম সম্পন্ন কৰিলোঁ যিখিনি কামত মোৰ দায়িত্ব আছিল যেনেকুৱা ধৰণৰ দায়িত্ব আছিল সেইখিনি একদম সুচাৰুৰূপে পালন কৰিছোঁ খুব ধুনীয়াকৈ অকণো খুটি নাটি নথকাকৈ আৰু যি আয়োজক আছিল তেওঁলোকেও খুব সুন্দৰকৈ মোলৈ যি ধৰণে দায়িত্বটো আগবঢ়াই দিছিল আৰু আমি যেনেকুৱা ধৰণৰ যি সিদ্ধান্ত লৈছিলোঁ খুব আলোচনা মৰ্মে খুব ধুনীয়াকৈ পাৰ হৈছিল এই নতুন সম্বন্ধ দিয়া কথাটো হ'ল কি মই আগতেও এই মঞ্চখনত এনেকুৱা কিছু বান্ধৱী আচলতে বান্ধৱী পাইছিলোঁ যাৰ লগত ঈশ্বৰে কোৱাত এতিয়ালৈকে একদম ঘৰুৱা সম্বন্ধ আজীৱন আমি বন্ধু হৈ থাকিম কাৰণ এতিয়া 2014 চনতো মই নাচিছোঁ নহয় 14 চনৰ পৰা এতিয়ালৈকে 11 বছৰ পাৰ হ'ল আৰু গতিকে ইমান পুৰণা বন্ধু বান্ধৱী আছে আৰু এইবাৰ যিখিনি মানুহৰ লগত কাম কৰিলোঁ বিশেষকৈ আমাৰ বিচাৰক যিসকল আছিল আৰু আমাৰ বিচাৰক মাধুৰীমা চৌধুৰী বাইদেউ তেখেত আমাৰ অসমৰ বিহু জগতখনৰ অন্য এক বাটকটীয়া তেওঁ সেই তেতিয়া সময়তে সাহস কৰি ওলাই আহি নাচি এতিয়ালৈকে তেওঁ নাচি আছে তেওঁ নিজৰ যি শিক্ষা দিব লাগে নিজৰ মানে অনুজসকলক সেয়া দিছে আমাক আগুৱাই নিছে তাৰ উপৰিও দিগন্ত শইকীয়া ছাৰ তেওঁ শিৱসাগৰত তেওঁৰ পৰা শিকিছোঁ বহুত কথা আগতে তাৰপাছত সেই গোটেই টীম তাৰপাছত আমাৰ ঘোষিকা হিচাপে আছিল মোৰ
অতি চেনেহৰ বৰষা বা যাক মই বহুত বেছি মানে মানো, যাক মই নমন কৰোঁ বহুত বেছি, তেওঁ আছিল। গতিকে এই মানুহখিনিৰ লগত, ইমান বেছি অভিজ্ঞ মানুহখিনিৰ লগত কাম কৰি মই যিখিনি শিকিলোঁ, যেনেধৰণে কাম কৰাৰ প্ৰক্ৰিয়া শিকিলোঁ, মোৰ বাবে সঁচাকৈ শিকাতকৈ আৰু একো মানে কম বা বেছি মানে কম নাছিল, বহুত বেছি। তেওঁলোকৰ পৰা যি ধৰণে শিকিলোঁ, এয়া মোৰ বাবে আশীৰ্বাদস্বৰূপ। গতিকে সেইটো এটা কথা। এয়া সপোন আছিল, এইবিলাক সকলোবিলাক সপোন আছিল। আমি 2014 চনত যেতিয়া বিহু নাচি আছিলোঁ, মই 2014 চনত ফাইনেলিষ্ট আছিলোঁ, 15 চনতহে বিজেতা হিচাপে মানে পুৰস্কাৰ লাভ কৰিছিলোঁ, বিজেতা হিচাপে ঘোষিত হৈছিলোঁ। 2014 চনত আমাৰ বিজেতা পৰিণীতা গগৈ, মোৰ বান্ধৱী, তাই আৰু মই খুব পাতোঁ যে আমি তাত কেতিয়াবা বহিব পাৰিম নাই বাৰু। তাৰপিছত তাই কয়, এই বিহু সম্ৰাজ্ঞী পাব লাগিব নহয়, তেতিয়াহে তালৈ মাতিব, বা একদম পূৰা ভাল কাম কৰিব লাগিব, ভাল নাচিব লাগিব, তেতিয়াহে মাতিব। আৰু অৱশেষত তেওঁলোকে চাগে নিৰ্ধাৰণ কৰিলে যে ঠিক আছে। গতিকে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পুনৰবাৰ এই 2024 বৰ্ষলৈকে আগবঢ়াওঁনে, ভগৱানটো সদায় আছেই যে মোৰ শুভাকাংক্ষীলৈকে আগবঢ়াওঁনে, মানে মই কি ক'ম, আনন্দত আত্মহাৰা এই গোটেই সববিলাক কামৰ কাৰণে। তাৰ পাছত আহিলে সময় বাগৰিলে, নিজৰ জীৱন চলি গৈ থাকিল। হঠাৎ যোৱাবাৰ যিহেতু আমি অকণমান বিদেশ ফুৰিবলৈ গৈছিলোঁ, গতিকে এইবাৰ বিশেষ ধৰণৰ আমাৰ কোনো প্লেন প্ৰগ্ৰেম নাছিলে যে ক'ৰবালৈ যাম কিবা এটা কৰিম বুলি। কিন্তু হঠাৎ আমি দুয়োজনে সিদ্ধান্ত ল'লোঁ, কেলেনো সিদ্ধান্ত ল'লোঁ এতিয়াও নাজানো। গতিকে আনলকড 2 কাণ্ট্ৰিজ, মোৰ 5th আৰু 6th দুখন নতুন নতুন ঠাই চাবলৈ পালোঁ। গতিকে এতিয়া সংখ্যা বঢ়োৱাটো এটা ভাল লগা কথা দিয়কচোন। নতুন ঠাই, নতুন মানুহ, নতুন পৰিৱেশ পৰিস্থিতি, এই সকলোবিলাক। আৰু যিহেতু নভবাকৈ গোটেই কামবিলাক হৈছিলে বা হৈছে, গতিকে মানে খুব ভাল সময় নহয় জানো। সকলোৱে সপোন দেখি থাকে যে ক'ৰবালৈ যাম, কিবা কৰিম, আৰু নিজে কৰি সকলোবিলাক নিজে ইনফৰ্মেশ্যন গোটাই সকলোবিলাক এৰেঞ্জমেণ্ট কৰি, সেইটো এটা মানে সাংঘাতিক শিকিলোঁ। মই আগৰ বছৰো নিজেই গোটেইখিনি মানে গোটেই প্লেন কৰি মেলি গৈছিলোঁ, নিজে গোটেইখিনি গোটাই মেলি গৈছিলোঁ। আৰু এইবাৰ বিশেষকৈ 2খন কাণ্ট্ৰি মই বহুত কষ্ট কৰিব লগা হৈছিলে, তাৰ কাৰণে বহুত ইনফৰ্মেশ্যন গোটাব লগা হৈছিলে। কেনেকৈ ক'লৈ গ'লে ভাল হ'ব, কি কৰিলে ভাল হ'ব, কোনখিনি ঠাই ফুৰিলে আমাৰ ভাল লাগিব, আৰু গোটেই দায়িত্বটো যিহেতু মোৰ ওপৰত থাকে, মোৰ ভাল লাগিলে নহ'ব, আমাৰ ছাৰৰ ভাল লাগিব। মানে কি আৰু, তেওঁ যিহেতু মোক দায়িত্বটো দিয়ে, গতিকে ভাল লগোৱাটো মোৰ এটা দায়িত্ব, কৰ্তব্য নহয় জানো। গতিকে এই গোটেই কামখিনি কৰিবলৈ গৈ মই সঁচাকৈ বহুত শিকিলোঁ। বেলেগ এখন ঠাইত আপুনি গোটেইখিনি এৰেঞ্জ কৰাটো সঁচাকৈ অকণমান কঠিন বিষয় হৈ পৰে, আৰু বিশেষকৈ ইংৰাজী সকলোৱে নাজানে। তাৰমানে মই ভাবোঁ কি, মই যিমানকণ জানো এই তেওঁলোকৰ বাকীসকলেও সিমানকণে জানে। ভাল ইংৰাজী জনা আছে, কিন্তু বাকীসকল আৰু য'ত আমি চলিব পাৰোঁ, গতিকে মই যিমান ইংৰাজী জানো সিমানকণেই জানে বুলি ভাবোঁ আৰু মোতকৈ বেছি ভালকৈহে জানে বাৰু। যিয়ে নহওক, সেই ভাষাৰ বাধাটো থকাৰ পাছতো আমি খুব সহজতে প্ৰায়খিনি কাম কৰিব পাৰিছিলোঁ। ভাল লাগিলে। আৰু নতুন ঠাইলৈ যোৱাৰ অভিজ্ঞতা, সেই স্মৃতিসমূহ গোটোৱা, এইবিলাক একোটা জীৱনৰ সাংঘাতিক ধৰণৰ ধুনীয়া অভিজ্ঞতা। গতিকে যিয়ে নহওক, ইমানখিনি ভাল লগা থকাৰ পাছতো, অৱশ্যে বেয়া লগা নথকাও নহয়, যিবিলাক মানে প্ৰয়োজনীয় বুলি অৱশ্যে এতিয়াহে নাই ভবা। এই কেতিয়াবা আমি মানুহ হয়, হঠাতে কিবা এটা বেয়া লাগি যায়, কিন্তু আমি মোৰ আটাইতকৈ ডাঙৰ এই বছৰটোৰ উপলব্ধিটোৱে হ'ল কি, আমি বেয়া লগাবোৰক ইমান বেছি প্ৰাধান্য দিব নালাগে, যি এই ইমান ডাঙৰ ডাঙৰ ভাল লগাবিলাকক ম্লান কৰি দিয়ে। গতিকে দুদিনমান বেয়া লাগি এইবিলাক চব পাহৰিয়ে গৈছিলোঁ যে ইমান এনেকৈ দায়িত্ব পালন কৰিলোঁ, কিবা কৰিলোঁ। তাৰপাছত এদিন মানে বহি কথা চিন্তা কৰোঁতে হঠাৎ মনলৈ আহিল যে আৰে ইমানখিনিতো ভাল কিবাকিবি হৈ গ'ল, মই এইবিলাক কথা কেলৈ চিন্তা কৰি আছোঁ। আৰু ইয়াৰ পাছতো যদি মই দুখ হৈছে বুলি ভাবোঁ, তেতিয়াহ'লে মই সুখ চিনি নাপাওঁ বুলিয়ে মানে কোনোবাই চাইন মাৰি দিব, ভগৱানে চাইন মাৰি দিব, এই তোক সুখ নিদিওঁৱে আৰু তই সুখ চিনিয়ে নাপাওঁ, ইমান ডাঙৰ ডাঙৰ সুখ দিছোঁ, আকৌ তোক কি বেলেগ সুখ লাগে, বা আৰু কোনে তোক মানে বেলেগ কিবাকিবি মানে দিব লাগে, হেৰি কৰিব লাগে। গতিকে
মই যি শিকিলোঁ তাৰ পৰা মই আপোনালোককো এটা কথা ক'ব বিচাৰোঁ, সেইটো আমি শ্বেয়াৰহে কৰিছোঁ, যে এই কথাটো মনত ৰাখিব লাগে যাতে আমি সৰু সুৰা বহুত ডাঙৰেই হওক লাগিলে দুখটো বা আনে কিবা কোৱা বা কিবা কৰা, সেইবিলাক ইমান বেছি গুৰুত্ব দিব নালাগে, যাৰ ফলত এই নিগেটিভ এনাৰ্জিবিলাকে ইমান বেছি প্ৰভাৱ পেলাই দিয়ে যে সঁচাকৈ ভাল লগা কিবা এটাক মানে একদম বেয়া কৰি দিব পাৰে। গতিকে সেয়াই, আৰু পোৱাৰ ভিতৰত বহুত কিবা কিবি আৰু পাইছোঁ, কিন্তু এইকেইটা প্ৰধান। গতিকে মই জনাইছোঁ, আৰু আশা কৰোঁ আপোনালোকৰো তেনেধৰণৰ কিছু অভিজ্ঞতা আছে। মই আগতে ইমান ভিডিঅ' চিডিঅ' দিয়া নাই আৰু দিয়া নাছিলোঁ, কিন্তু মই লাহে লাহে দিম বুলি ভাবি আছিলোঁ। মই সদায় ভাবিছিলোঁ যে মই ভিডিঅ' এটা দিম হয়, কিন্তু মোৰ ভিডিঅ'ৰ পৰা কোনে কি শিকিব। মই সদায় নিজকে মানে প্ৰশ্ন কৰি থাকোঁ যে মই দিবলৈ আশা কৰোঁ বা থাকি যায় আৰু মানে মোৰ পৰা যদি মই বিশেষ একো ইনফৰমেশ্যন দিব নোৱাৰোঁ, কিবা কৰিব নোৱাৰোঁ, কিন্তু লাহেকৈ মই এই ফুৰিবলৈ যোৱা ভিডিঅ'খিনিয়ে দিছোঁ আৰু ইনফৰ্মেটিভ কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰ মানে কথাৰ মাজেৰে সাধাৰণ কথাৰ মাজেৰে তাত ইনফৰমেশ্যন দি যাবলৈ চেষ্টা কৰিছোঁ। ভালকৈ ভিডিঅ'বোৰ মন কৰিলে, যেনেকৈ মই আনৰ ভিডিঅ' চাই গোটেই ইনফৰমেশ্যন গোটাইছোঁ, ঠিক তেনেকৈ সেই ভিডিঅ'খিনি চালে ইনফৰমেশ্যন পাব। আৰু সকলোৰে যিহেতু আশা থাকেই, সকলোৱে কাৰোবাৰ যোগেদি যাবলৈ যিহেতু সম্ভৱ নহয়, গতিকে সেইবিলাক শিকি মেলি যাব পাৰিব। গতিকে তেনেকৈ ধৰণে চেষ্টা কৰিছোঁ। অকণমান কিবাকিবি বেলেগ কামত লাগি থাকৰ কাৰণে সময় নহয়, এডিটিঙৰ কামখিনি থাকে, আৰু মই ইমান বেছি এক্সপাৰ্ট নহয় এইবিলাকত, গতিকে শিকি আছোঁ, লাহে লাহে হ'ব পাৰিম বুলি ভাবিছোঁ। আৰু অহা বছৰটোত ভাবিছোঁ নতুনকৈ অলপ কিবাকিবি ছ'চিয়েল মিডিয়া জড়িত কাম কৰিব লাগিব, থাকি গৈছে কৰিম বুলি ভাবি। এইখিনিকে ক'লোঁ, ভাল কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গতিকে এই ইউটিউব ফেমিলিটো বা এই আপোনালোকে মোৰ যি জাৰ্ণিত অন্তৰ্ভুক্ত হৈছে সেই মানুহখিনি, এই ফেমিলিটো বাঢ়ি গৈ থাকিব বুলি আশা ৰাখিছোঁ। আৰু এনেকুৱা ধুনীয়া দিব্য জ্ঞান লাভ কৰিলে আপোনালোককো দিম আৰু আপোনালোকৰ পৰা শিকিম বুলি আশা ৰাখিছোঁ। যি নহওক, আহিব লগা দিনবোৰ আপোনালোকৰ ভাল হওক, কুশল হওক, মংগল হওক, সকলোৰে তাৰে কামনা কৰিছোঁ। সকলোবিলাক পৰিকল্পনাই হওক, আৰু যদি কিবা নাপাওঁ মই বা আপুনি, তেতিয়াহ'লে আমি হাৰি নাযাওঁ, আমি শিকিম আৰু প্ৰডাক্টিভ সময় বুলি ভাবিম সেইবিলাকক, আৰু তাৰপিছত সেই অভিজ্ঞতাৰে আমি ভালকৈ কিবা কৰিবলৈ চেষ্টা কৰিম। গতিকে সকলোলৈ মৰম যাচিলোঁ আৰু অকণমান কিবা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ মোৰ বিষয়ে, কাৰণ আমি বেলেগ ধৰণৰ কাম কৰিবলৈ গৈ আছোঁ। একেলগে লগ পাই থাকিম। সকলোলৈকে বাই বাই।